নমস্কাৰ, মোৰ প্ৰথম টিম ব্লগলৈ মই বৰষা দত্তই সকলোকে সাদৰেৰে স্বাগতম জনালোঁ। ২২ মাৰ্চ বিশ্ব জল দিৱস, সেয়েহে টিকম জাতীয় বিদ্যালয়ত অৰ্থাৎ আমাৰ বিদ্যালয়ত ২১ মাৰ্চৰ দিনাই ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ শ্লোগান লিখা আৰম্ভ কৰিছিল। তেওঁলোকক মই নামমাত্ৰ সহায়হে কৰি দিছিলোঁ। সকলো কাম তেওঁলোকে নিজেই সম্পাদন কৰিলে। তাৰ পাছত ২২ মাৰ্চ দিনা আমি এক সজাগতা অভিযানৰ বাবে সাজু হ'লোঁ। টিকম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্যে কৰি সমূহ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলক লৈ আমি ওচৰৰ গাঁওসমূহৰ মাজে মাজে গ'লোঁ। তেওঁলোকক পানী যে আমাৰ কিমান প্ৰয়োজন তাক আমি বিভিন্ন ধৰণৰ শ্লোগানেৰে বুজাবলৈ চেষ্টা কৰিছিলোঁ। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে আমাক সহায় কৰিছিল। যিহেতু পানী নহ'লে আমাৰ জীৱন, আমাৰ ভৱিষ্যত সকলো শূন্য। পানী থাকিলেহে আমি জীয়াই থাকিব পাৰিম। সেয়েহে ক'ব খোজোঁ যে পানী থাকিলেহে থাকিব মানৱ আৰু সেউজীয়া ধৰণী।